নমস্কাৰ। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। আজি আপোনালোকক এটা কাহিনী শুনাম বুলি ভাবিছোঁ। এই কাহিনীটো শুনিলে আপোনালোকে উপলব্ধি কৰিব যে ভগৱানে আমাৰ কাৰণে আচলতে যি কৰে ভালৰ বাবেই কৰে। আহকচোন তেন্তে কাহিনীটো আৰম্ভ কৰোঁ। এখন গাঁৱত এভাগ মন্দিৰ আছিল আৰু সেই মন্দিৰ ভাগত এটা ভগৱানৰ মূৰ্তি আছিল। সেই মন্দিৰ ভাগ চোৱা চিতা কৰিবৰ বাবে তাত এজন ব্যক্তি আছিল আৰু সেই ব্যক্তিজনে মন্দিৰভাগ চোৱা চিতা কৰে, চাফ চিকুণ কৰিছিল। এদিন সেই মন্দিৰ ভাগত থকা ব্যক্তিজনে মনতে এটা কথা ভাবিলে আৰু ভাবি পেলাই ভগৱানক ক'লে যে প্ৰভু, মই এটা কথা ভাবিছোঁ, আপুনি মোৰ অনুৰোধটো ৰক্ষা কৰিবনে? আপোনাক মই এটা অনুৰোধ কৰিম বুলি ভাবিছোঁ। তেতিয়া ভগৱানে ক'লে, কোৱাচোন তুমি কি অনুৰোধ কৰিম বুলি ভাবিছা? তেতিয়া ব্যক্তিজনে ক'লে, প্ৰভু, মই ভাবিছোঁ যে আপোনাৰ জেগাত মই এদিন আপোনাৰ স্থানত মই থিয় হৈ থাকিম আৰু আপুনি মোৰ স্থানত গৈ আপুনি গোটেই দেশখন পৃথিৱীখন এবাৰ ভ্ৰমণ কৰি আহিবগৈ। মাত্ৰ এদিনৰ কাৰণে প্ৰভু, দিবনে মোক? তেতিয়া ভগৱানে ক'লে, এইটোতো বহুত কঠিন কাম হ'ব, এইটোতো মই কেতিয়াও দিব নোৱাৰিম। তেতিয়া ব্যক্তিজনে ক'লে, প্ৰভু, এইটোনো কি কঠিন কাম হ'ব? এইটো সাধাৰণ কাম, মাত্ৰ হাতটো দাঙি ৰখি থাকিবহে লাগে। তেতিয়া ভগৱানে ক'লে, বাৰু হ'ব, তুমি বেছি জোৰ কৰিছা যদি এদিন থাকিবা, এদিন তুমি মোৰ স্থানত তুমি থাকিবা, কিন্তু তোমাক এটা চৰ্ত আছে। চৰ্তটো হ'ল যে তুমি মুখেৰে কোনো চাউণ্ড কৰিব নোৱাৰিবা, যিমানেই ভক্ত আহক তুমি মুখেৰে কিন্তু একো কথা ক'ব নোৱাৰিবা। তেতিয়া ব্যক্তিজনে ক'লে, হ'ব প্ৰভু, আপুনি যি কৈছে মই তেনেকেই মানিম। তেতিয়া সেই যেনেকৈ কৈছিলে তেনেকেই হ'ল। সেই ব্যক্তিজন ভগৱানৰ স্থানত সেইদিনা থিয় হৈ থাকিল দিনটো, আৰু ভগৱানে ব্যক্তিজনৰ ৰূপ লৈ পৃথিৱীখন ফুৰি আহোঁ বুলি ওলাই গ'ল। তেতিয়া এজন এজনকৈ ভক্ত আহি আছে। এতিয়া প্ৰথম যিজন ভক্ত আছিলে সেইজন এজন ব্যৱসায়ী হয়। ব্যৱসায়ীজনে তাত অলপ পইচা দিলে আৰু পইচা দি তাত সেৱা কৰি ক'লে, প্ৰভু, মোৰ ব্যৱসায় বাণিজ্য ভালেই চলি আছে বাৰু, আৰু যাতে উন্নতি হয় ইয়াতকৈ, তাৰ বাবে মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এনেকৈ বোলে কৈ তেওঁ সেৱা কৰিলে। সেৱা কৰি যাবলৈ ওলাওঁতে তেওঁ জেপত থকা মানি বেগটো পৰি গ'ল। পৰি যোৱাৰ লগে লগে ভগৱানৰূপী ব্যক্তিজনে তেওঁক ক'ব বিচাৰিছিলে যে আপোনাৰ মানি বেগটো পৰি গ'ল, কিন্তু তেওঁক যে চৰ্ত দি থৈ গৈছিলে ভগৱানে যে তুমি মুখেৰে একো চাউণ্ড নকৰিবা, একো নেমাতিবা, য'তে যি হওক। তেতিয়া তেওঁ সেইটো কথা চিন্তা কৰি মুখেৰে একো নেমাতিলে। তাৰপিছত সেইজন যোৱাৰ পিছতে তালৈ মন্দিৰলৈ এজন পাণ দোকানী আহিলে। মন্দিৰৰ সন্মুখতে এখন পাণ দোকান আছিলে। পাণ দোকানীজন আহিলে। আহি পেলাই তাত টকা এটা দি পেলাই সেৱা কৰি ক'লে, প্ৰভু, মোৰ ঘৰত মোৰ পৰিবাৰৰ বহুত বেমাৰ, মই ট্ৰিটমেণ্ট কৰিবলৈ মোৰ হাতত কোনো এটকা পইচা নাই, মই ট্ৰিটমেণ্ট কৰিব পৰা নাই প্ৰভু, আপুনি মোক কিবা এটা উপায় দিয়ক। এনেকৈ কৈ তাত সেৱা কৰিলে। সেৱা কৰি উঠি যাব খোজোঁতে তেওঁ সেই পৰি থকা মানি বেগটো পালে ব্যৱসায়ীজনৰ। মানি বেগটো পাই পেলাই তেওঁ তাত সেৱা কৰি পেলাই ক'লে, প্ৰভু, মোক আজি তুমি বহুত সহায় কৰিলা প্ৰভু, মোৰ মানুহজনী ডক্টৰৰ ওচৰত দেখাব পাৰিম, ট্ৰিটমেণ্ট কৰিব পাৰিম, গতিকে মোক আজি বহুত সহায় কৰিলা, তুমি জীৱন দান কৰিলা। এনেকৈ কৈ পাণ দোকানীজন যাবলৈ ওলাল তাৰপৰা। তেতিয়া সেই ভগৱানৰূপী ব্যক্তিজনে দেখি পেলাই ভাবিলে, এওঁতো লোকৰ মানি বেগটো লৈ গৈছে। তেওঁ ক'ম বুলি ভাবোঁতে তেওঁ আকৌ ভগৱানে তেওঁক যে কৈ থৈ গৈছিল, চৰ্ত দি থৈ গৈছিল, সেইটো মনত পৰিলে যে তুমি একো মুখেৰে চাউণ্ড নকৰিবা। তেওঁ তেতিয়াও ধৈৰ্য ধৰি থাকিল, নক'লে। তাৰপৰা সেইজন গুচি গ'ল। গুচি যোৱাৰ পিছতে তাৰপিছত আকৌ বেলেগ ভক্ত এজন আহিলে। সেইজন আহিলে, নাবিক এজন আহিলে। তাৰপৰা নাবিকজনে আহি পেলাই তাত তেওঁ অলপ পইচা দি সেৱা কৰিলে। কৰি পেলাই ক'লে, প্ৰভু, মই কাইলৈ মোৰ সমুদ্ৰ যাত্ৰা আছে, গতিকে মোক তুমি ঘৰৰ পৰিয়ালটো তুমি চাবা আৰু। এনেকৈ তেওঁ সেৱা কৰিলে। সেৱা কৰি তেওঁ যাবলৈ ওলাওঁতেই প্ৰথম যিজন ব্যৱসায়ী গৈছিলে, মানি বেগটো যে পৰি গৈছিলে, সেই ব্যৱসায়ীজন আহি গ'ল। তেওঁ লগত পুলিচ লৈ আহিছে। পুলিচ লৈ আহি তেওঁ ডাইৰেক্ট সেই নাবিকজনকে পালে। পাই পেলাই নাবিকজনক কৰায়ত্ব কৰিছে, তুমি মোৰ মানি বেগ চুৰ কৰিলা, মানি বেগ ঘূৰাই দিয়া, এনেকৈ গালি পাৰিবলৈ লাগিলে। গালি পাৰিবলৈ লাগিলেতো ভগৱানৰূপী ব্যক্তিজনে দেখি পেলাই তেওঁ সহ্য নহ'ল। এইজনটো নিৰ্দোষী হয়, মানি বেগটো নিছে পাণ দোকানীজনেহে, নিৰ্দোষীজনক কিয় গালি পাৰিছে? ধৈৰ্য হেৰাই গ'লত তেওঁ মুখেৰে মাতি দিলে যে বস্তুটো এওঁ নিয়া নাই, বস্তুটো সেই পাণ দোকানীজনেহে নিছে। এনেকৈ কোৱাৰ লগে লগে তেওঁ পুলিচ আৰু ব্যৱসায়ীজন গৈ পাণ দোকানীজনৰ ওচৰ পালেগৈ। পাণ দোকানীজনৰ ওচৰ পাই পাণ দোকানীজনক তেওঁলোকে কৰায়ত্ব কৰি জেললৈ লৈ গুচি গ'ল। জেললৈ লৈ গুচি যোৱাৰ পিছত নাবিকজনক এৰি দিলে। এৰি দিয়াৰ পিছতে তেওঁ অলপ সময় পিছত ভগৱান আহি পাইছেহি। ভগৱানে আহি তেতিয়া
ভগৱানৰূপী ব্যক্তিজনক সুধিলে, কোৱাচোন আজি দিনটো কেনে গ'ল? তেতিয়া তেওঁ ক'লে, ব্যক্তিজনে ক'লে, প্ৰভু আজিতো মোৰ দিনটো বহুত মই এটা ভাল কাম কৰিলোঁ, যিটো কাম আপুনি ইমান দিনে কৰিবই পৰা নাছিল, আজি মই এটা বহুত ভাল কাম কৰিলোঁ। তেতিয়া ক'লে ভগৱানে, তুমি কোৱাচোন কি ভাল কাম কৰিলা তুমি? প্ৰভু মই আজি এনেকৈ গোটেই কাহিনীটো তেওঁ বৰ্ণনা কৰি ক'লে। তেতিয়া কাহিনীটো কোৱাৰ লগে লগে ভগৱানটো আচৰিত হ'ল। তেতিয়া ভগৱানে ক'লে, তোমাকতো মই একো মুখেৰে চাউণ্ড কৰিবলৈ মানা কৰিছিলোঁ, একো কথা ক'বলৈ মানা কৰিছিলোঁ, তুমি তেন্তে কিয় এইখিনি কাম কৰিলা? এতিয়া কিমান বিপদ হ'ব পাৰে তুমি গম পোৱানে? তেতিয়া ক'লে, প্ৰভু কিয়, কি বিপদ হ'ব? তেতিয়া ভগৱানে তেওঁক ক'লে, চোৱা, যিজন ব্যৱসায়ী তাত মণি বেগটো পৰি গৈছিল, সেই ব্যৱসায়ীজন এজন আছিল ক'লা ধনৰ ব্যৱসায়ী। তেওঁ এটা ক'লা ব্যৱসায় কৰি বহুত টকা ইনকাম কৰি আছিল, আৰু সেইকাৰণে ভগৱানে তেওঁৰ মানি বেগটো পেলাই দিছিলে, সেই দুখীয়া মানুহজনেই পাইছিলে। সেই দুখীয়া মানুহজনে মানি বেগটো পাই পেলাই তেওঁ কিমান উপকাৰ হ'লহেঁতেন চোৱাচোন। তেওঁ পৰিবাৰ ট্ৰিটমেণ্ট কৰিলেহেঁতেন, পৰিবাৰ বাচিলেহেঁতেন। আৰু সেই যিজন দুখীয়া মানুহ আছিল, বহুত সাধু ব্যক্তি আছিল, তেওঁ বহুত ভাল আছিল। গতিকে তেওঁক ভগৱানে বস্তুটো দিয়া হৈছিল যাতে তেওঁ পৰিবাৰক ট্ৰিটমেণ্ট কৰিবলৈ নিয়ে। তেতিয়া ব্যক্তিজনে ক'লে, প্ৰভু এইখিনিলৈকেতো ঠিকেই আছিল, কিন্তু সেই নাবিকজন যে বেচেৰা নাবিকজন, তেওঁতো এনেই ফচি গৈছিল। গতিকে মইতো তেওঁক এনেই ফচাব নোৱাৰোঁ, মোৰ ধৈৰ্যসীমা হেৰাই গ'ল, সেইকাৰণে মই কৈ দিলোঁ যে এওঁ দোষী নহয়। তেতিয়া ভগৱানে ক'লে, ৰ'বা, তাতো বহুত কথা আছে। কাৰণ সেই নাবিকজনক কিয় সেইটো কৰা হৈছিল গম পোৱানে? এই নাবিকজন যেতিয়া কাইলৈ সমুদ্ৰ যাত্ৰাত যোৱা কথা আছিল, আৰু 2 দিন পিছত সাগৰত বহুত ডাঙৰ ধুমুহা অহা কথা আছিল, আৰু সেই ধুমুহাত সেই নাবিকজনৰ প্ৰাণ যাব। গতিকে তেওঁতো জেললৈ যোৱা হ'লে 10-12 দিন জেলত থাকিলহেঁতেন, আৰু তেওঁ গুচি আহিলহেঁতেন, তেওঁ মৃত্যুমুখত নপৰিলেহেঁতেন। এতিয়াতো তেওঁ মৃত্যুমুখত পৰিব। গতিকে দেখিছানে, তুমি কিমান এটা ডাঙৰ ভুল কৰি দিলা। গতিকে সেইবাবে মই তোমাক কৈছিলোঁ যে তুমি মুখেৰে কোনো চাউণ্ড নকৰিবা। এতিয়া দেখিলা নহয়, আমি কেনেকৈ সকলো সজাই থোৱা আছিলে, সকলো কাম কেনেকৈ মিলাই থোৱা আছিলে, তুমিতো চব খেলি মেলি কৰি দিলা। তেতিয়া ব্যক্তিজনে সকলো কথা বুজি পাই আচৰিত হ'ল। গতিকে দেখিছেনে, ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। গতিকে আমি ভগৱানক কিবা এটা কৰিলে আমি দোষ দিব নাপায় যে আপুনি কিয় এইটো কাম কৰিলে, এইটো বেয়া কৰিলে, এইটো নহয়। আচলতে ভগৱানে আমাৰ কাৰণে যি কৰে ভালৰ বাবেই কৰে। ধন্যবাদ।